মানে একদম পুৰা জাম্পিং, যিমান জাম্পিং মাৰিলে একো নহয়। পুৰা পানীটো ফুল কৰি দিম একেবাৰে। এইটো ক'ত গ'ল? একেবাৰে পুৰা পানীটো ফুল কৰিম আৰু একদম ধুনীয়াকৈ হৈ থাকিম আৰু অলপ দেৰি। মানে যেনেকৈ দূৰৰ পৰা আহি কিনে যে এনেকৈ জঁপিয়াই দিলেও যে একো এডালো নহয়। হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু মই বৰ্তমান আছোঁ বেংগলোৰত ৰাস্তাত। আৰু দেখিব পাৰিছে মানে চাৰিওফালে চবেই আছে, ককা এইপিনে খুৰী বাইদেউ চবেই আছে। আৰু আমি বৰ্তমান গৈ আছোঁ ৰুমত, মানে হোটেলত থাকিমতো আজি। তো ইয়াৰ পৰা মানে হোটেলত যাওঁ ডাইৰেক্ট, তাৰপিছতে ক'ত ফুৰিম ক'ত নুফুৰোঁ এইবিলাক পাছত গৈ তাত গৈ ৰুমত গৈ মেলি আমি ডিচাইড কৰিম হোটেলত গৈ, হয় নাই? তাৰপিছত কি হয় কি নহয় গোটেইখিনি দেখাই আছোঁ আপোনালোকে চাই থাকিব। আৰু ভিডিঅ'টো চাই ভাল লাগিব বুলি মই আশা কৰিছোঁ। আৰু দেখিছে ৰাস্তাকেইটা কিমান ধুনীয়া বিউটিফুল ৰাস্তা, একদম খুৰাই একদম ভিডিঅ' কৰি আছে, দেখিছে একদম লেক আৰু ন খুৰা, ভাল লাগিছে নে ভিডিঅ'? মই বেংগলোৰ আগতো আহিছোঁ বাৰু, কিন্তু ব্লগটো বনোৱা নাছিলোঁ, যিহেতু আজি বনাই দিছোঁ। আৰু ব্লগটো চব ৰাস্তাবিলাক কি ধুনীয়া, আমাৰ তাত নিচিনা নহয় একেবাৰে, কিমান চফা। এটা পেকেটো দেখি নাপায়, দেখিছে নাই? আমাৰ তাত হ'লেতো সেই গোটেই পেকেট কিবা গুটকা খাই পিকাব ক'ৰবাত কোনোবাই, কি কিমান ধুনীয়া ঠাই। ৱাও। অঁ বাইদেউ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে ন? আপোনাক ভাল লাগিছে ন? আৰু এবাৰ আগতে আহিছে নে প্ৰথমবাৰ আহিছে? আগতে অহা নাই, অল ইণ্ডিয়া টুৰ কৰিছো, এয়া বেংগলোৰ প্ৰথম। কিন্তু সঁচাকৈ খুব ভাল লাগিছে এই টুৰটো, আৰু ইমান ধুনীয়া মানে পাহৰিব নোৱাৰি। হয় হয়, আপোনালোকে যেনে অহা নাই চাই লওক ভিডিঅ'ত কেনেকুৱা ৰাস্তা দেখাই দিছোঁ একেবাৰে দেই। একদম ধুনীয়া ৰাস্তা দেই, একদম নক'বা। আৰু কোনখন হোটেলত গৈ আছোঁ, কোন জেগাত আছে হোটেলখন, গোটেইখিনি কৈ আছোঁ, আপোনালোকে চাই থাকিব। পূৰা এয়াৰপৰ্টৰ পৰা কমচে কম হোটেলটো মানে 40 কিলোমিটাৰ হয় দেই, ঠিক আছে? কোনটো হোটেল সেইটো মই এতিয়ালৈ গম নাপাওঁ, জেগাডোখৰ গম নাপাওঁ, কনফাৰ্ম হোৱা নাই, মই এতিয়ালৈ গম পোৱা নাই। ত' আপোনালোক গৈ গোটেইখিনি দেখাই আছোঁ। আহি পালোহি হোটেলখনত, চাব পাৰিছে এইখন হোটেল। এতিয়া লাহেকৈ সোমাম আৰু, ৰ'ব কিবা কিবি কৰি লওঁ ইয়াত। দেখিছে নামিছে বাইদেউহঁতি, এতিয়া আমিও নামিব লাগিব। ইয়াত কিবা কৰিব লাগে পায়, ৰ'ব দেই অলপ দেখাইছোঁ। অঁ ইয়াত বেগটো এনেকৈ চেকিঙত পঠাই দিছে আৰু, চাব পাৰিছে দেই। মোৰ বেগটো আহিলে ফাইনেলি। চব অলপ ভিতৰলৈ যাওঁ। দেখিব পাৰিছে হোটেলখন বন্ধুসকল, একদম কি তামাম লাগিছে। আৰু বাৰু ভিতৰলৈ সোমাই যাওঁ, আৰু ভিতৰত কেনেকুৱা কি আছে গোটেইখিনি দেখাই আছোঁ, আপোনালোকক চাই থাকিব। দেখিছে এনেকুৱা ভিতৰত দৃশ্য, এনেকৈ টিকেট হাতত লৈ গৈ আছোঁ বন্ধুসকল, দেখিব পাৰিছে। Along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss. হেল্ল' বন্ধুসকল, মই আহি কিনে ৰুমত পালোহি, চাব পাৰিছে এইটো কাৰ্ড। এই কাৰ্ডটো মানে ইয়াত এনেকৈ লগাই দিব লাগে, আৰু আগফালে লগাই দিলে মানে দৰ্জাটো অ'পেন হৈ যায়। আৰু একদম মানে নক'ব আৰু ৰুমটোত, হোটেলটো বহুতেই ডাঙৰ, একদম বিৰাট ডাঙৰ। হোটেলখনৰ নাম কনৰেড হোটেল। আৰু এই হোটেলখনত মানে ইমানেই ডাঙৰ নক'ব আৰু, মোক 18 ফ্ল'ৰত দি দিছে, একদম নক'ব আৰু। এইটো চব 18 ফ্ল'ৰত 1811 নম্বৰ দেই, মোৰ ৰুম নম্বৰ। একদম বহুত এটা, আৰু এইপিনে ৰুমখন চাব পাৰে কি ধুনীয়া। আৰু ইয়াত আৰু এজন আছে বোলে, ক'ৰবাৰ জয়পুৰৰ পৰা আহিছে, দুজন লগত থাকিবলগীয়া হৈছে। দাদাজন এতিয়া অহা নাই, আহিলে লগ পাম। আৰু বাহিৰৰ দৃশ্য চাব পাৰে, কি তামাম লাগিছে, দেখিছে? চ' দেখিব পাৰিছে। আৰু এতিয়া 5:30মান বজাত আমাৰ মিটিং আছে, তলত যাব লাগিব। এতিয়া ধুনীয়াকৈ একদম ফাটাকছে মই ফ্ৰেছ হৈ লওঁ, আৰু মিটিং হৈ মেলি পূৰা ধামাকা পাৰ্টি চাৰ্টি হ'ব। তাত দেখাই আছোঁ ইয়াত কেনেকুৱা পাৰ্টি কি হয়, গোটেইখিনি দেখাম আপোনালোকক, নপলাব ক'তো। চাই থাকক, মই অলপ গা পা ধুই লওঁ, বহুত দূৰৰ পৰা আহিছোঁ ন, তো মানে নক'ব আৰু, একদম লেতেৰা পেতেৰা এনেকৈ গ'লে হাঁহিব মানুহকেইটাই। চ' অলপ যাওঁ আৰু ন,
দিব আৰু এনেকৈ লেতেৰা গাটা দি দিম আৰু এবাৰ এনেকৈ ভাই চাহ মানে একদম পুৰা জাম্পিং যিমান জাম্পিং মাৰিলে একো নহয় একদম পুৰা নক'ব আৰু এনেকৈ ঘূৰি এনেকৈ পুৰা আৰু এতিয়া গাটো ধুম যে বন্ধুসকল ইয়াত যে পুৰা পানীটো ফুল কৰি দিম এইটো ক'ত গ'ল একেবাৰে পুৰা পানীটো ফুল কৰিম আৰু একদম ধুনীয়াকৈ হৈ থাকিম আৰু অলপ দেৰি ঠাণ্ডা দিনলৈও কি হ'ব বস্তুটো দেখিয়ে মানে গৰম উঠি গৈছে মোক চব ঠিক আছে চাই থাকক চব ফাইনেলি বন্ধুসকল গা পা ধুই একদম ৰেডি হৈ আহিলোঁ আৰু দেখিব পাৰিছে এই বিচনাত শুবলৈতো কি ক'ব আৰু দেই বন্ধুসকল একদম কি মজা নহয় ইমান ধুনীয়া ফিলিং চাওক এনেকৈ আহি কিনে দূৰৰ পৰা মানে এনেকৈ দূৰৰ পৰা আহি কিনে যে এনেকৈ জঁপিয়াই দিলেও যে একো এডালো নহয় একদম নকবি আৰু একদম কি মজা আৰু নহয় এতিয়া ধুনীয়াকৈ ৰেডি চেডি হৈ গ'লোঁ আৰু এতিয়া বলক তললৈ যাওঁ ধুনীয়াকৈ পাৰ্টি চাৰ্টিছ এনজয় কৰোঁ আৰু আপোনালোকক দেখাইছোঁ কেনেকৈ কি ধৰণৰ পাৰ্টি হয় চ' চাই থাকক যে বন্ধুসকল একদম ধুনীয়া পৰিৱেশ চালিয়া এইপিনে চব এইপিনে किधर जाएगा हाँ फोन कर दीजिए খোৱা বস্তু একদম প্লেট এনেকৈ সজাই থৈছে ধুনীয়াকৈ অলপ পাছত খাব দিব এইটো গোটেইখিনি খামেই বাৰু দেই আৰু নকোৱা খাব নাই আপুনি খুৰা খাব নাই এইখিনি দিব পিছত দিব যে খাব ন এনেকৈ নজৰ চাওক মই এই ওপৰৰ তলত নক'ব এতিয়া মই বৰ্তমান 5 নম্বৰ ফ্ল'ৰৰ পৰা আহিলোঁ এতিয়া 2 নম্বৰ ফ্ল'ৰত আছোঁ আৰু অথনি আছিলোঁ 18 নম্বৰ ফ্ল'ৰত তাৰ পৰা নামি আহিলোঁ 5 নম্বৰ পৰা এতিয়া 2 নম্বৰ ফ্ল'ৰত ইয়াত পাৰ্টিটো আছে এতিয়া হৈ আছে আৰু দেখাম পাৰ্টিটো সোমাই কিনে দেখাম এতিয়া বেছি এইবিলাক দেখাই থাকিলেও আপুনিও বৰিং হ'ব ন আপোনালোকে ত' বহোঁ ইয়াত বহক আপোনাক ধুনীয়া ফটো এটা মাৰি দিম ন হাই গাইজ বুলি কৈ দিয়ক হাই ভিডিঅ'টো ভালকৈ চাব বুলি কওক ভিডিঅ'টো ভালকৈ চাব ধুনীয়া ঠাই দেখাইছে বুলি কওক ধুনীয়া ঠাইবিলাক দেখাই আছোঁ চাই থাকিব দেই বেংগালোৰ ঠিক আছে আমি পাৰ্টিত গৈ কিনে দেখাই আছোঁ আপোনালোকক এতিয়া ইমান বেছি দেখাই থাকিলেও আপোনালোক বৰিং হ'ব ন কি যে দেখাই আছে বুলি ক'ব হয় নাই ঠিক আছে চাই থাকিব We'll go through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. Hello guys, আৰু আপুনি দেখিব পাৰিছে লিফ্টত আছোঁ মই ধুনীয়াকৈ একদম লিফ্টৰ নম্বৰ চম্বৰটো মাৰি দিলোঁ একদম ধুনীয়াকৈ গৈ আছে লিফ্ট আৰু পালোহি জেগাটো দেখিব পাৰিছে পাই গ'লোঁ আৰু এতিয়া মোৰ ৰুম নম্বৰটো কোনটো আছিলে বাৰু দেই পাহৰি গ'লোঁ 5751 নেকি চাবিটো তেনেকৈ লগাই দিওঁ এনেকৈ ঘূৰাই দিলে দৌৰক এনেকৈ চিম্পল